গোলাঘাট জিলাৰ মেৰাপানীৰ চাওদাং পথাৰৰ গটঙা চুকৰ এজন সাধাৰণ যুৱক, কিন্তু তেওঁৰ সপোন অসাধাৰণ। পৃথিৱীক সেউজীয়া কৰি তোলাৰ আহ্বান লৈ প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা বুকুত লৈ চাইকেল চলাই দেশ-বিদেশ ভ্ৰমণ কৰি ফুৰিছে ৰূপম গগৈয়ে। 2025 চনৰ 20 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল এই ব্যতিক্ৰমী অভিযান। মেৰাপানীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই ইতিমধ্যে অতিক্ৰম কৰিছে হাজাৰ হাজাৰ কিলোমিটাৰ পথ। প্ৰথমে বিদেশী ৰাষ্ট্ৰ নেপালৰ ৰাজধানী কাঠমাণ্ডু, তাৰ পিছত বিশ্বৰ অন্যতম দুৰ্গম অঞ্চল লেহ লাডাখ। শেহতীয়াকৈ প্ৰায় 82 দিনীয়া দীঘলীয়া চাইকেল যাত্ৰাত 4600 কিলোমিটাৰ পথ অতিক্ৰম কৰি চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ কলম্বোত উপনীত হয় এই সাহসী অসম সন্তানে। চাইকেলৰ পেডেল মাৰি মাৰি প্ৰতিটো কিলোমিটাৰত তেওঁ কঢ়িয়াই লৈ গৈছে পৰিৱেশ সুৰক্ষা, সচেতনতা আৰু প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা। ৰূপমৰ এই যাত্ৰা কেৱল এটা যাত্ৰা বা অভিযান নহয়, ই এক সামাজিক আন্দোলন। যুৱ সমাজক সুস্থ জীৱনশৈলী, পৰিৱেশৰ প্ৰতি দায়বদ্ধতা আৰু সাহসী মনোবলৰ প্ৰেৰণাও যোগাইছে তেওঁৰ এই ব্যতিক্ৰমী পদক্ষেপে। অহা জুলাই মাহত তেওঁ পুনৰ আৰম্ভ কৰিব আন এক আন্তঃৰাষ্ট্ৰীয় অভিযান। লাওছ, ভিয়েটনাম, কম্বোডিয়া, মালয়েছিয়া আদি 5খন দেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে এই যুৱকজনে। মই ৰূপম গগৈ। মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মেৰাপানী গমাৰী চাওদাং পথাৰত গটঙা চুকত। হয়, মই আৰম্ভ কৰিছিলোঁ হ'লে আজি 2025 চনৰ 20 ফেব্ৰুৱাৰীৰ পৰা মই চাইকেল ৰাইড আৰম্ভ কৰিছিলোঁ হ'লে। এইটো আছিলে মোৰ গমাৰীৰ পৰা কাঠমাণ্ডু আৰু পোখৰালৈকে। আৰু মোৰ এইটো পাৰ্পাছ আছিলে হ'লে যে মই নেচাৰ, প্ৰকৃতি বহুত বেছি ভাল পাওঁ, প্ৰকৃতি সুৰক্ষা নামত প্লান্ট এ ট্ৰী ছেভ নেচাৰ বুলি এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ হ'লে, যিটো যাত্ৰা আজি প্ৰায় 1 বছৰ দিন হ'ল। আৰু তাৰ মাজতে মই কৰিলোঁ গমাৰীৰ পৰাই আকৌ এবাৰ আৰম্ভ কৰিলোঁ খাৰডুংলা টপলৈকে লাডাখৰ। আৰু তৃতীয়টো যাত্ৰা মোৰ চাইকেল ৰাইডটো আৰম্ভ কৰিছিলোঁ মেৰাপানীৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈকে। এই যাত্ৰা সামৰি পেলাই এতিয়া বৰ্তমান ঘৰত আছোঁ। মই এই যাত্ৰাবিলাক অকলেই আৰম্ভ কৰোঁ অকলে, কাৰণ এটা কষ্টকৰ এটা যাত্ৰা হয়। ৰাস্তাত কিন্তু অনেক মানুহক লগ পাওঁ, অনেক এনেকুৱা মোৰ ধৰণে চাইকেল ৰাইড কৰা বহুত মানুহেই লগ পাওঁ, আৰু তেওঁলোকৰ লগত আধা ৰাস্তা প্ৰায় 200-100 কিলোমিটাৰ পাৰ হৈ গুচি যাওঁ। তাৰপিছত আকৌ অকলশৰীয়া হৈ যাওঁ, আকৌ এনেকৈ লগ পাওঁ। কাৰণ ভাৰতবৰ্ষখনত এনেকৈ ধৰণে নেচাৰক লৈ পেলাই বহুতেই মানুহে চাইকেল ৰাইড কৰি আছে, কোনোবাই খোজকাঢ়িও কৰি আছে। ঠিক সেইটো ভাবিয়েই ময়ো এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ হ'লে নেচাৰ, নিজৰ প্লান্ট এ ট্ৰী আৰু ছেভ নেচাৰ। আৰু যিহেতু মোৰ মেৰাপানীৰ পৰা কনক দাসৰ ৰিপোৰ্ট, এনি ভাৰত 24।